পুনৰ স্বাগতম বাতৰিৰ মাজলৈ। বিহালীৰ বাঘমাৰী ধাবাত অগ্নিকাণ্ড, ভস্মীভূত পোখৰাজ নামৰ ধাবাখন জাহ যায় প্ৰায় ৩ লক্ষাধিক টকাৰ সা সম্পত্তি। কথমপুৰী ৰক্ষা পৰিল সমীপতে থকা এটা পেট্ৰল পাম্প। পুনৰ জনাইছোঁ, বিহালীৰ বাঘমাৰী ধাবাত অগ্নিকাণ্ড, ভস্মীভূত হয় পোখৰাজ নামৰ ধাবাখন আৰু জাহ যায় প্ৰায় ৩ লক্ষাধিক টকাৰ সা সম্পত্তি। কথমপুৰী ৰক্ষা পৰিল সমীপতে থকা এটা পেট্ৰল পাম্প। আৰু ইতিমধ্যে অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে। আপোনালোকে দেখিবলৈ পাইছে এই দৃশ্য। আৰু বিহালীৰ বাঘমাৰী ধাবাত অগ্নিকাণ্ডৰ ঘটনা আৰু ভস্মীভূত হৈছে পোখৰাজ নামৰ ধাবাখনো। প্ৰায় ৩ লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে। আৰু এই দৃশ্য বিহালীৰ। পোখৰাজ ধাবা বুলি প্ৰসিদ্ধ। ইয়াত ফেমিলি ৰেষ্টুৰেণ্ট। আহি চাইছোঁ সুনীল দা আৱেগিক হৈ আছে, তেওঁ ভিতৰত সোমাব চেষ্টা কৰি আছে। তাত এটা চিলিণ্ডাৰ জ্বলি আছে। ৰাইজৰ কাৰণে বাচিলে, আমি যদি ফায়াৰ ব্ৰিগেডৰ কাৰণে ৰখি থাকিলেহেঁতেন গোটেই ধ্বংস হৈ গ'লহেঁতেন আজি। পৰা দৌৰি আহিলোঁ, দৌৰি আহোঁতে মালিকজন নাই, কিন্তু আমি জুই নমাবলৈ চেষ্টা কৰিছিলোঁ। জুই কিহৰ পৰা হৈছে সেইটো আমি সঠিক ক'ব নোৱাৰোঁ, কিন্তু জুইটো দেখিলোঁ, দেখি পৰা আমি বহুত চেষ্টা কৰিলোঁ আৰু নুমাই দিলোঁ। তেখেতৰ প্ৰায় ৩.৫ লাখ, মানে কিটচেন বেক চাইডে আপোনালোকে দেখিছে চাগে কেমেৰাত, গোটেইখিনি মানে একোৱেই আমি বচাব পৰা নাই ভিতৰৰ যিটো, আৰু জাষ্ট ফ্ৰণ্ট চাইডতো আমি বচাব পাৰিছোঁ।